তিনিটাকৈ বানে জুৰুলা কৰা কাজিৰঙাৰ বন্যপ্ৰাণী আৰু বিভাগীয় হাতীক খাদ্য যোগান ধৰিছে এজাক যুৱকে। কাজিৰঙা ইউনিভাৰ্চিটিত অধ্যয়নৰত আকাশজ্যোতি শৰ্মা, মুস্তাক শেখ, ৰিচান ৰাজ বৰুৱা আৰু পুৰজিত বৰা নামৰ যুৱক কেইজনে গ্ৰহণ কৰিছে এই পদক্ষেপ। আজি দিনৰ ভাগত কাজিৰঙাৰ বাগৰি বনাঞ্চলত যুৱক কেইজন উপস্থিত হৈ বন বিভাগীয় হাতীক কল আৰু কলগছ প্ৰদান কৰে। বাগৰি বনাঞ্চলৰ বন বিষয়া পংকজ বৰাৰ উপস্থিতিত বিভাগীয় 15টা হাতীৰ বাবে খাদ্যৰ যোগান ধৰে। ইয়াৰ পাছতেই কাজিৰঙাত শেহতীয়া বানত উদ্ধাৰ হোৱাৰ পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাৰত মাতৃহাৰা গড় পোৱালীকো গাখীৰৰ পেকেট যোগান ধৰে। কাজিৰঙা ইউনিভাৰ্চিটি বিটেকৰ ষ্টুডেণ্ট হয়। আমি ৰবাৰ্ট এভেষ্ট নামৰ এটা ষ্টাৰ্টআপ খুলিছিলোঁ আৰু আমি 1 বছৰৰ পৰা কাজিৰঙা নেশ্যনেল পাৰ্কলৈ টুৰিষ্ট আনি আছোঁ। এতিয়া যেতিয়া ফ্লাডৰ টাইমত কাজিৰঙা এনিমেলছক মানে মানুহৰ দৰকাৰ হৈছে, সেইটো আমি এটা অনলাইন কেম্পেইন কৰি ফ্লাডত যি পাইছোঁ তাকে দিব আহিছোঁ। ৰভাৰ নামৰ ট্ৰেভেল এজেঞ্চিৰে জীৱকুলৰ প্ৰতি প্ৰেম দেখুওৱা যুৱক কেইজনৰ পদক্ষেপক প্ৰশংসা কৰিছে বিভিন্নজনে। ইউনিভাৰ্চিটিৰ বিটেকৰ কেইজনমান ষ্টুডেণ্ট আহিছে, তেওঁলোকৰ এটা ষ্টাৰ্টআপ একাডেমিক কেৰিকুলামৰ ভিতৰতে এটা ষ্টাৰ্টআপ গঢ়ি দিছিলে ইউনিভাৰ্চিটি, আৰু তেওঁলোকৰ এটা যি হাবিয়াস যে বন্য জীৱ জন্তু বা আমাৰ ইয়াতে ৰেস্কিউ কৰা হয় জীৱ জন্তু, সেইসকলৰ মানে সাহাৰ্যাৰ্থে তেওঁলোকে কিছু ডনেশ্যনৰ আহ্বান জনাইছিলে অনলাইন। কাজিৰঙাৰ পৰা চিদানন্দ ধৰৰ ৰিপৰ্ট, নিউজ টুডে এনি।